खुलुमबाय बड'लेण्ड बुब्लि स्टुडिअ दं आं राकेश रामसियारि बड'लेण्ड बुब्लि नायबाय थानो थाखाय नोंथांमोनखौ साबायखर बड'लेण्ड बुब्लिया नोंथांमोननो मोनसे बिग ब्रेकिं निउस लानानै फैदों क'क्राझार जिल्ला 108 सालायग्रा बिथांमोना दिनै गोसोम सान फालिदों बिथांमोना खौरांगिरिनि गेजेरजों फोरमायदों मा दानाव बिथांमोना थि रोखोमै दान बान्थाखौ मोनैनि थाखाय बे हाबाफारिखौ लादों होननानै बिथांमोना फोरमायदों थांनाय 2019 मायथाइनिफ्रायनो दिनैसिम बिथांमोना थि रोखोमाव दान बान्थाखौ मोनबोआखै होनना बिथांमोना फोरमायदों लोगोसेनो बिथांमोना फोरमायबावदों मा दुर्गा फुजा लक्ष्मी फुजा आरो ईदफोराव बिथांमोननि दान बान्थाखौ थि रोखोमावबो होआ होननानै बिथांमोना फोरमायदों लोगोसेनो आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा आरो सावस्रि मन्त्रिखौ बिथांमोना दान बान्थाखौ थि रोखोमाव होनो थाखाय बिथांमोना खावलायदों चेनेলৰ জৰিয়তে মই সমূহ অসমবাসী ৰাইজক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু তথা আমাৰ নৱনিযুক্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অভিনন্দন জ্ঞাপন কৰিছোঁ জয় জয়তে আজি আমাৰ একচুৱেলি কলা দিৱস পালন কৰাৰ এটাই উদ্দেশ্য আমাক সময়মতে স্যালাৰিটো নিদিয়ে যেতিয়ালৈকে আমি আমাৰ সেন্ট্ৰাল ইউনিয়নে প্ৰেছাৰ ক্ৰিয়েট নকৰে তেতিয়ালৈকে আমাৰ স্যালাৰিটো নহয় সেইটো আমাৰ স্যালাৰি যদিও আমি হেঁচা প্ৰয়োগ কৰোঁ সেইটো আমাৰ স্যালাৰি হওঁতে আপোনাৰ 15 পৰা 20 তাৰিখলৈকে গুচি যায় আৰু আমাৰ ম্যাক্সিমাম সতীৰ্থসকলৰ লোন আছে তো আমাৰ হয়তো 5 পৰা 10 তাৰিখত লোনবোৰ ইএমআই দিব লাগে কিন্তু আমি 15 তাৰিখত স্যালাৰি হয় বা 20 তাৰিখত স্যালাৰি হয় গতিকে এইটোৰ কাৰণে আমি ফাইনত ভুগিব লগা হয় এনে আমাৰ স্যালাৰিটো বহুত কম তাৰ ওপৰত যদি আমি ফাইন ভুগিব লগা হয় বহুত দুখৰ কথা বৰ্তমানে স্বাস্থ্যমন্ত্ৰী বা অসম চৰকাৰ কি আহ্বান জনাব বিচাৰিব মই আমাৰ স্বাস্থ্যমন্ত্ৰী তথা আমাৰ নৱনিযুক্ত মুখ্যমন্ত্ৰীক এটাই আহ্বান জনাম আপোনালোকে জানে আমি যোৱা বছৰৰ পৰা পেণ্ডামিক টাইমত আমি কিমান হেল্প কৰিছোঁ অসমৰ জনসাধাৰণৰ কাৰণে আমি সেৱা আগবঢ়াইছোঁ নিজৰ জীৱনক তুচ্ছ কৰি গতিকে আমি এটাই কৰজৰে অনুৰোধ জনাম আপোনালোকে আমাৰ পিনে এটা দৃষ্টি দিয়ক যে আমাৰ যাতে স্যালাৰিটো অলপ বেছি হয় কাৰণ আজিকালি যিটো বজাৰ মূল্য হৈছে বহুত বেছি গতিকে আমাৰ এইখিনি স্যালাৰি দি আমি দুটা সংসাৰ চলাব নোৱাৰোঁ কাৰণ আমি দূৰৱৰ্তী এলেকাৰ মানুহ হয় আমি দূৰত গৈ পেলাই বিভিন্ন জায়গাত কাম কৰি আছোঁ তাতে এটা খৰচ হয় আৰু আমাৰ ঘৰত মা দেউতা বা ভাই ভণ্টি আছে সিহঁতৰো খৰচ বহন কৰিব লগা হয় গতিকে ইমানখিনি স্যালাৰিত আৰু বৰ্তমান বজাৰ মূল্য হিচাপে সেইখিনি স্যালাৰিত আমাৰ নহয় গতিকে মই আমাৰ চৰকাৰক আৰু তথা আমাৰ NHM কৰ্তৃপক্ষক মই এইটোৱে আহ্বান জনাম আমাৰ যাতে স্যালাৰিটো বঢ়াই দিয়ে যাতে আমি অলপ হ'লেও সকাহ পাওঁ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন কৰ্তৃপক্ষক মই এটাই অনুৰোধ জনাম যে আমাৰ স্যালাৰিটো যাতে মাহৰ প্ৰথম সপ্তাহত হয় সেইটোৰ কাৰণে আমি আজি এনেকুৱা বিৰোধ প্ৰদৰ্শন কৰিব লগা হৈছে কলা দিৱস হিচাপে ধন্যবাদ হয় আজি আমি সদৌ অসম গোটেই অসমত আমি 108ৰ কৰ্মচাৰী সংস্থা ইয়াৰৰ সংস্থা সকলোৱে মিলি আমি EMT পাইলট হয় কৰ্মচাৰীৰ পৰা আমি কলা দিৱস হিচাপে আজি পালন কৰিব লৈছোঁ গোটেই অসমতে সেই সূত্ৰে আমি কোকৰাঝাৰ জিলাৰ পৰাও আমি একেই সম্পূৰ্ণ সহযোগিতাৰে আমি কলা দিৱস পালন কৰিব লৈছোঁ ইয়াৰ একমাত্ৰ কাৰণ হৈছে বৰ্তমান আমাৰ 2019 চনৰ পৰা এতিয়ালৈকে প্ৰতিটো মাহত আমাক যি আমাক পাবলগীয়া সামান্য পৰিমাণৰ দৰমহা এই দৰমহাখিনি দিবলৈ কৰ্তৃপক্ষই আমাক হেমাহি কৰি আছে যিকোনো অনুষ্ঠান হওক ঈদ হওক দুৰ্গা পূজা হওক বিহু হওক প্ৰতিটো অনুষ্ঠানৰ আগত আমি দৰমহা নাপাওঁ দেখা যায় যে উৎসৱৰ ঠিক আগমুহূৰ্তত ৰাতি হ'লেও সিহঁতে টকাখিনি আমাক দিয়ে সেই ক্ষেত্ৰত আমালোকৰ কৰ্মচাৰীসকলৰ বহুতো অসুবিধা হয় আমি যিহেতু খুব কম দৰমহাত কাম কৰি আছোঁ গতিকে আমাক সময়মতে দৰমহা দিয়াটো আমি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছোঁ বাৰে দাবী জনোৱাৰ সত্ত্বেও আমালোকক সঠিক সময়ত মানে দৰমহাখিনি মোকলাই নিদিয়ে আৰু সিহঁতে মানে
এই দৰমহাৰ ক্ষেত্ৰত আমি বাৰে বাৰে আপত্তি জনোৱাৰ স্বত্তেও যে আমাক প্ৰথম সপ্তাহত দৰমহাটো দিলে আমালোকৰ ভাল হয়, গতিকে দিয়া নাই। তাৰ পৰিপ্ৰেক্ষিতত আজি আমি কৰ্মবিৰতি নহয়, আমি কলা বেজ পৰিধান কৰি আমি নিজৰ দায়িত্ব আমি সকলো কৰ্মীয়ে সুচাৰুৰূপে পালন কৰি আছোঁ। যিহেতু বৰ্তমান কোভিড চিটুৱেশ্যন হয়, গতিকে কোভিড চিটুৱেশ্যনত আমি 100% চৰকাৰ আৰু ৰাইজক সহযোগিতাৰে আমি দিনে ৰাতিয়ে কাম কৰি ৰাইজক আমি সম্পূৰ্ণ সেৱা আগবঢ়াই আছোঁ। সেই ক্ষেত্ৰত আমি চৰকাৰক, নতুন চৰকাৰ যিহেতু আহিছে, নতুন চৰকাৰক আমি দৃষ্টিগোচৰ কৰিব বিচাৰোঁ, যাতে নতুন চৰকাৰে আমাক অলপ হ'লেও সহায় আগবঢ়ায়। যিহেতু বৰ্তমান আমি 24 ঘণ্টা যদি ডিউটি কৰিব লগা হয়, তেতিয়াহ'লে আমাৰ 1 বজাৰ পৰা যিহেতু কাৰ্ফিউ চলি থাকে, সেই সময়ত তাৰপিছত আমি খাদ্যবস্তুৰ কাৰণে খুব চড়া দামত আমাক কিনিব লগা হয়। সেইখিনি টকাৰে আমি কিনোতে আমাৰ অলপ অসুবিধা হয়। গতিকে চৰকাৰক আমি এইখিনি ক'ব বিচাৰোঁ, যাতে আমাক অলপ ভাত্তা হ'লেও কিবা এটা সকাহ যদি দিয়ে, আমাৰ কৰ্মচাৰীসকলক আৰু দুগুণ উৎসাহেৰে কাম কৰিব বুলি মই ভাবোঁ। এইখিনি আমাৰ আজি এই কলা বেজ পৰিধান কৰি আমাৰ মানে কৰ্তৃপক্ষ বা বিভাগীয় কৰ্তৃপক্ষ হওক বা চৰকাৰৰ যি নতুন মন্ত্ৰী আছে, তেখেতে যাতে আমাক অলপ দয়া ভাৱেৰে চাই যাতে আমাৰ এই যিখিনি সমস্যা সমাধান কৰিব বুলি মই আশা কৰি এইখিনিতে মোৰ বক্তব্য সামৰিছোঁ।